নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খোজদাও চেনেললৈ এই পজিটিভ থিংকিং। বৰ্তমান মই উপস্থিত আছোঁ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। মোৰ লগত আছে এইখন স্কুলৰ প্ৰধান অধ্যাপক মহোদয় আৰু দুজনকৈ বিষয় শিক্ষক শিক্ষাৰ্থী, যাৰ লগত আমি কথা পাতিম বৰ্তমান শিক্ষা ব্যৱস্থাত অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা কোন দিশে গতি কৰি আছে। আমাৰ কৰণে স্বাগতম আপোনালোক সকলোকে খোজদাও চেনেল। নমস্কাৰ। প্ৰথমতে আহিছোঁ আমাৰ প্ৰধান অধ্যাপক মহোদয় চিত্ৰানন্দ শৰ্মা ছাৰ। বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থা যি চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানে আমাৰ অসমীয়া শিক্ষা ব্যৱস্থাটো কোন দিশে গতি কৰাই গৈ আছে? নমস্কাৰ। এই প্ৰথম কথা, আমাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় মই অলপ আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ যে 1938 চনত এখন মাইনৰ স্কুল, দ্বিতীয়তে 1952 চনত এখন হাইস্কুল পৰ্যায় আৰু তৃতীয়তে 1992 এইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে পৰিগণিত হয়। পুৰণি অৱস্থাত 1938ৰ পৰা যিটো শিক্ষাৰ ব্যৱস্থা আমাৰ ইয়াত চলি আছিল আৰু বৰ্তমান সময়ত যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ যিটো ৰূপ এইটো অতি সুন্দৰ বা অতি সাৱলীলভাৱে চলি আছে। অৱশ্যে দুই এটা ধৰণৰ যেনে নতুনকৈ আহি আছে NEP-ও হয়তো এই শিক্ষা ব্যৱস্থাত বহুখিনি আগবঢ়াই লৈ যাব। আমাৰ এই শিক্ষা ব্যৱস্থাটো, এই প্ৰণালীবদ্ধ শিক্ষা ব্যৱস্থা বহুত আগৰ পৰা চলি আছে। আপুনি কোৱাৰ দৰে 1938 স্থাপিত হোৱা সেইখন তাক প্ৰাথমিক বিদ্যালয়ৰ পৰা 1952 চনৰ পৰা হাইস্কুল পৰ্যায় পাই বৰ্তমান উচ্চতৰ মাধ্যমিক শিক্ষা খণ্ডৰ লগত জড়িত হৈছে। এই যে দীঘলীয়া পৰিক্ৰমা আপোনালোকে পাৰ কৰি আহিছে, ইয়াৰ পিছতো আজি আমাৰ চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ গুণগত মানদণ্ড কিছু লোকে কম বুলি ভাবে, যাৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীবিলাক ব্যক্তিগত শিক্ষা খণ্ডৰ বিষয়ে অগ্ৰসৰ হৈছে। ইয়াৰ কাৰণ কি আৰু আমি ইয়াক কেনেদৰে ৰোধ কৰিব পাৰিম? প্ৰথম কথা যে মই বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথাটো কৈছোঁ। ইয়াত ল'ৰা ছোৱালীৰ সংখ্যা প্ৰায় এতিয়া 500ৰ অধিক। এটা সময় হয়তো আছিল যিটো সময়ত হয়তো আৰু ইয়াতকৈ ল'ৰা ছোৱালী বেছি আছিল, কিন্তু মোৰ বোধেৰে ব্যক্তিগত খণ্ডৰ যিটো ব্যৱস্থা, এই ব্যক্তিগত খণ্ডই আমাক কিন্তু এতিয়াও ম্লান কৰিব পৰা নাই। কাৰণ আমাৰ ইয়াত এইবাৰো বহুত ল'ৰা ছোৱালী ব্যক্তিগত খণ্ডৰ পৰাই আহিছে। তেনেকুৱাকৈ আমাৰ ইয়াৰ ওচৰ পাজৰৰ বহুকেইখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈকে আহিছে। গতিকে এটা নিশ্চয় ভাল প্ৰভাৱ আমাৰ ৰাইজৰ যিটো বা আকাংক্ষা, অভিভাৱকৰ যিটো আকাংক্ষা, ছাত্ৰ শিক্ষক আৰু অভিভাৱক এই দুটা মিলিহে এটা সংগঠিত শিক্ষা ব্যৱস্থাটোক আমি নিশ্চয় আগবঢ়াই লৈ যাব পাৰিম। মোৰ লগত আছে বিষয় শিক্ষাৰ্থী অৰ্চনা ভট্টাচাৰ্য বাইদেউ। নমস্কাৰ। বাইদেউ স্বাগতম জনাইছোঁ খোজদাবলৈ। ধন্যবাদ। বৰ্তমান শিক্ষা ব্যৱস্থাত ডিজিটেল মাধ্যম, মই ক'ব বিচাৰিছোঁ মোবাইল, এই মোবাইলে আমাৰ ল'ৰা ছোৱালীৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে, ইয়াক কেনেদৰে আমি ইয়াক আগুৱাই নিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীখিনি ইয়াক কিদৰে ব্যৱহাৰ কৰিব পাৰে, তাৰ যদি এটা সঠিক দিশা আপুনি দিয়ে তেতিয়াহ'লে আপুনি উপকৃত হ'ব। আপুনি কি ভাবে? মোবাইলটোতো ভাল বস্তু। মোবাইলে আমাৰ যিটো গ্ল'বেল ভিলেজৰ ফালে, অৰ্থাৎ পৃথিৱীখনক এখন গাঁৱত পৰিণত কৰিছে। কিন্তু চব বস্তুৰে এটা নহয়, তাৰমানে মেৰিটছ ডিমেৰিটছ আছেই। এই মেৰিটছ ডিমেৰিটছটো চবৰে, গেছটোৱে আমাক অন্যায় কৰে যে পুৰিব পাৰে, কিন্তু গেছটোৰ জৰিয়তে আমি বহুত সুবিধা পাই আছো। মোবাইলটোও ঠিক তেনেকুৱা বস্তু। আৰু এই যে 2 বছৰ লকডাউন আমাৰ হ'ল, এই লকডাউনত ষ্টুডেণ্টখিনি শিক্ষাৰ লগত জড়িত হৈ থাকিব পাৰিছে। কেনেকৈ পাৰিছে? একমাত্ৰ মোবাইলৰ জৰিয়তে। মোবাইলত আমি অনলাইন ক্লাছ কৰিছোঁ, গুগল মেটৰ জৰিয়তে ষ্টুডেণ্টক নোটছ দিছোঁ, কিবা কৰিছোঁ, বহুতখিনিয়ে হেল্প কৰিছে। যদিহে মোবাইল নহ'লহেঁতেন তেতিয়াহ'লেতো সম্ভৱেই নহ'লহেঁতেন। আমি ষ্টুডেণ্টৰ লগত কানেকশ্যনেই কৰিব নোৱাৰিলোহেঁতেন। আমি ঘৰৰ পৰা ওলাব পৰা নাই, বাহিৰত ওলাব পৰা নাই। কিন্তু
তথাপিও আমি যেন সিহঁতৰ ওচৰতে আছো, একেলগে যে এটা পৰিয়ালৰ নিচিনা কাম কৰিছো, তেনেকুৱা এটা ব্যৱস্থা মোবাইলৰ জৰিয়তে হৈছে। আৰু মোবাইলটো ভাল শিকিব লাগিব, দুইটাই শিকিব লাগিব। এপ্লাই কৰাটোহে টান বস্তু। অভিভাৱকৰ দায়িত্ব আছে। অভিভাৱকৰ ল'ৰা ছোৱালীজনীৰ হাতত যেতিয়া আমি মোবাইল দি দিওঁ, তেতিয়া অভিভাৱকৰ দায়িত্ব, মাক দেউতাকৰ দায়িত্ব আছে কি আমাৰ ল'ৰা ছোৱালীজনী মোবাইলটোত কি কৰি আছে, কি বিষয়বস্তুৰ ওপৰত সিহঁতে চাই আছে। যিটো পজিটিভ, যিটো যোগাত্মক দিশ যদি চাই আছে, তেতিয়াহ'লে আমি ক'ব লাগিব কি ভাল কথা। যদি কিবা বিপৰীত বস্তু কিবা চাই আছে, যিয়ে আমাৰ শিক্ষাৰ্থীৰ জীৱনত প্ৰভাৱ বেয়াকৈ পেলাব পাৰে, তেতিয়াহ'লে তাক আমি ৰখাব লাগিব। কিন্তু তাৰ কাৰণে একমাত্ৰ মাক দায়ী। মাকজনীয়ে অনবৰতে থাকে, দেউতাকে বাহিৰত থাকে, মাকজনী ঘৰত থাকে, অনবৰতে থাকে ষ্টুডেণ্টৰ লগত। কাৰণ প্ৰথম শিক্ষয়িত্ৰী মাকে গোটেই ল'ৰা ছোৱালীখিনিক চম্ভালে। মোবাইলটো দিয়াৰ লগে লগে তেওঁ চাব লাগিব, ওচৰত আহি চাব লাগিব কি চাইছে। আৰু আজিকালি এডুকেটেডে হয়, যিখিনি মাক আছে সেইখিনি এডুকেটেডে হয়। তেওঁলোকে মোবাইলটো চোৱাৰ লগে লগে কি চাইছে, আচলতে কিবা বেয়া বস্তুৱে চাইছে নে ডিক্সনাৰীয়ে চাইছে। ধৰক কিমান সুবিধা হৈছে যে ইংৰাজী কিবা এটা শব্দ নোৱাৰে, সেই শব্দটোৰ লগে লগে ডিক্সনাৰীটো উলিয়াই লৈ পেলাই চাই হেৰি কৰিব পাৰি। ইমান ডাঙৰ কিতাপখন চোৱাতকে সেই মোবাইলত হেৰি কৰি পেলাই চাৰ্চ কৰি যিকোনো বস্তুৱে পোৱা যায়। তাৰমানে মোবাইলটো হৈছে আউলাউদ্দিনৰ চাকি। আমি যে সেই সময়ত পাইছিলো আউলাউদ্দিনৰ চাকিটো যে চব বস্তুৱে পোৱা যায়, মোবাইল বা কম্পিউটাৰ, আজিকালি সেইটো এটা আউলাউদ্দিনৰ চাকি। কিন্তু শিকিব লাগিব, জানিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। সেইটোৰ ওপৰতহে তাৰমানে গুৰুত্ব দিব লাগিব। আৰু প্লাছ ষ্টুডেণ্টখিনিক শিক্ষকেতো আমি কৰোৱে, এনকাৰেজ কৰোঁ, কিন্তু আমিতো 24 ঘণ্টাই নাপাওঁ ন। আমি ভাল এটা দিশ আপোনালোকক বাইদেৱে কৈছে, আমি আমাৰ ল'ৰা ছোৱালীক মোবাইল এটা হাতত দিলে নহয়, ল'ৰা ছোৱালীয়ে মোবাইলটোত কি কৰিছে আমাৰ অভিভাৱকৰ দায়িত্ব আছে। মই মানিক ডেকা ছাৰৰ ওচৰলৈ যাব পাৰিছোঁ। আপোনালোকে মানিক ডেকা ছাৰক সম্পূৰ্ণৰূপে জানে। তেখেতে শিক্ষকতা কৰাৰ লগতে এখন অসমত আগশাৰী বাতৰি কাকত তেখেতে এখন বৈঠক কৰি আছে। গতিকে মানিক দাই ক'ব পাৰিব বৰ্তমান শিক্ষা ব্যৱস্থাত এই যি ডিজিটেল মাধ্যম ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে আৰু আমাৰ ছপা পৰিসৰ কমি আহি আছে, আমি যেন তাক আমাৰ পৰা দূৰত ৰাখিছো। ইয়াৰ কাৰণ কি? আচলতে ইয়াৰ কাৰণটো হৈছে এইটো যে নতুন যিটো আৱিষ্কাৰ, মানুহৰ যিটো নতুন আৱিষ্কাৰ, তাৰ প্ৰতি মানুহৰ আকৰ্ষণটো বেছি। প্ৰথম যেতিয়া ৰেডিঅ' ওলাইছিল, গাঁও অঞ্চলবিলাক ৰেডিঅ' চাৱাৰ কাৰণে গোটেই গাঁৱৰ মানুহবিলাক একগোট হৈছিল এটা ৰেডিঅ', মানে কোনো অৱস্থামান মানুহে ৰেডিঅ' আনিব পাৰে। তাৰপিছত টিভি আহিল, ৰেডিঅ' এটা কৰিল। টিভিত এখন চুবুৰীত যদি এটা টিভি আহে, এটা টিভি আছে, গোটেই চুবুৰী ল'ৰা ছোৱালী তাত টিভি চাইছিল। আমি যেতিয়া মানে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত আমি টিভি চাইছিলোঁ। আমি ছাৰহঁতৰ ঘৰত এটা টিভি আছিল, মই দেখাই দিলোঁ, আমাৰ আগতে আছে। আমি তাত ৰামায়ণ মহাভাৰত চাইছিলোঁ। টিভিৰ প্ৰতি আকৰ্ষণটো বাঢ়ি গোটেইবিলাক আমি গোটেই পৰিয়াল গৈ পেলাই তাৰ পিছত আহিল অন্য টিভি আহিল, মানে LED টাইপৰ আহিল, কিবা আহিল, এই টিভি নাচায়। মানুহে সদায় নতুনত্ব বিচাৰে। এতিয়া ডিজিটেল মাধ্যমত যিটো পাইছে ল'ৰা ছোৱালীটো, আৱিষ্কাৰটো এইটো মানুহৰ মংগলৰ কাৰণে আচলতে আৱিষ্কাৰ কৰিছে। আমাৰ যিটো মোবাইল ব্যৱহাৰ বা অন্য যিবিলাক ডিভাইচ, এইবিলাকত ল'ৰা ছোৱালী বা আমাৰ মানুহে শিকিব লগা বা জানিব লগা বা আমাৰ প্ৰয়োজনীয় যিখিনি তাত কৰ্তব্য, সেইখিনি আমাৰ যথেষ্টখিনি আছেই। মানুহৰ উপকাৰৰ কাৰণে যথেষ্টখিনি তাত মানে প্ৰয়োজনীয়তা আছে। কিন্তু আমি যদি সেইখিনি ব্যৱহাৰ নকৰি আমি বেয়া কামত ব্যৱহাৰ কৰোঁ, সকলোৰে যিটো মানে যি ব্যৱস্থাই নহওক কিয়, যদি মানুহে ভাল কামত খটোৱা হৈছে ভাল হ'ব, আৰু যদি বেয়া কামত খটোৱা হৈছে বেয়া হ'ব। ছপা মাধ্যমে আমাৰ শিক্ষাৰ্থীৰ জীৱনত কি প্ৰভাৱ পেলাইছে আৰু আমি তাক কিয় আকোৱালি ল'ব লাগে? এতিয়া ছপা মাধ্যম আৰু যিটো আমাৰ ডিজিটেল মাধ্যমটো হৈছে প্ৰত্যেকৰে এণ্ড্ৰইড মোবাইলটো থাকেই, প্ৰত্যেকৰে থাকিলেও ভুল নহয়। গতিকে মোবাইলটো হাতত থাকে, কিবা এটা খবৰ লাগে মোবাইলতে পাই যায়। ইয়াত যিকোনো মানে পদ্ধতি আছে ব্যৱস্থাটো। ছপা মাধ্যমৰ সেইটো বিচাৰি যাব লাগে। গতিকে এখন কাকত মানুহে যেতিয়া পঢ়িব, কাকতখনত তেওঁৰ কিবা ওলাইছে নেকি বা তেওঁৰ ৰিলেটেড কিবা বা তেওঁৰ ইণ্টাৰেষ্টেড কিবা আছে নেকি, এইখিনি বিচাৰি পোৱাৰ পিছত সেইটো তেওঁ সেইখন কাকত ল'লে। কিন্তু অন্যই সেইখিনি কাকত আৰু চাই পেলাই সেইখন মানে লগত ৰাখিবলৈ প্ৰয়োজন বোধ নকৰে, সেইটো হাৰ্ড কপি। এতিয়া কথা হৈছে যে এই যিটো আমাৰ ডিজিটেল মাধ্যমত সকলো ইনফৰমেশ্যন পায়,
গতিকে সেই ইন্দ্ৰযোগ পোৱাৰ পিছত আৰু অন্য ঠাইত আৰু চোৱাৰ কাৰণে তেওঁ প্ৰয়োজন বোধ নকৰে বা ইচ্ছা নাযায়। আৰু সেই আজিকালি সময় মানুহৰ খুব কম, সময়ৰ কাৰণে বিভিন্ন ধৰণৰ ব্যস্ততা, আগৰ তুলনাত এতিয়া বহুত ব্যস্ততা বাঢ়িছে মানুহৰ। গতিকে এইটো লাহে লাহে অলপ কমা যেন লাগে, কিন্তু এটা কথা ঠিক, কিন্তু কমিছে বুলিও কমি যাব বুলিও ক'ব নোৱাৰে। যেনেকে কিছুমান দেশত আমি শুনিছো কিছুমানৰ এতিয়াও ৰেডিঅ'ৰ এতিয়াও যিটো জনপ্ৰিয়তা বাঢ়ি আছে। গতিকে আমি যেতিয়া এটা সময়ত নতুন বস্তুটো আমি যেতিয়া বেছিকে ব্যৱহাৰ কৰি এটা সময়ত আমুৱাই যাব পাৰোঁ মোৰ ধাৰণা। গতিকে হাৰ্ড কপি মানুহক লাগিবই। আৰু যিটো অধ্যয়ন, আমাৰ ল'ৰা ছোৱালী অধ্যয়নৰ কাৰণে যিটো ডিজিটেলত ল'ৰা ছোৱালীৰ মগজুৰ বিকাশ হয়, এইটো মানে মই কোৱা কথা নহয়, সুন্দৰ কথা কৈছে। অকণমান ৰখাম, ডিজিটেল মাধ্যমে এক মগজুৰ বিকাশ কৰিব নোৱাৰে। যদি বিকাশ সাধন কৰিব লাগে তেতিয়াহ'লে আমি ছপা মাধ্যম আমি চাব লাগিব, পঢ়িব লাগিব, মূৰত সোমাব লাগিব। তেতিয়া তেওঁৰ কল্পনা শক্তি যিটো চিন্তাৰ যিটো তেওঁৰ দৃষ্টি সেইটো বাঢ়ে। কাৰণ আমি যেতিয়া ৰেডিঅ'ত নাটক এখন শুনো, সেই নাটকখন শুনাৰ লগে লগে নাটকখনত কি পৰিস্থিতি হ'ব পাৰে সেই ডাইলগ শুনাৰ লগে আমি কল্পনা কৰিলে আমি গাওঁ বা কোনোবাই এনেকুৱা মানে অলপ মানে একশ্যন হৈছে, কাজিয়া লাগিছে, কাজিয়াৰ পৰিস্থিতি কেনে হ'ব পাৰে, আমি যেতিয়া কল্পনা কৰিলে আমাৰ কল্পনা শক্তিটো বাঢ়িব, মগজুত বেয়া নহ'ব, এক্সাৰচাইজ হ'ব। কিন্তু যেতিয়া আমি দেখিম তাত ভাবিব লগা একো নাই। আমি যেতিয়া দেখিম তাত ভাবিব লগা একো নাই, আমি দেখি আছো। গতিকে আমাৰ যিটো গ্ৰন্থ অধ্যয়ন, আমি যিটো মানে ছপা মাধ্যমৰ প্ৰতি যদি আমি ল'ৰা ছোৱালীখিনি যদি আমি ডাইভাৰ্ট কৰিব নোৱাৰো, আমাৰ ল'ৰা ছোৱালীৰ মগজুৰ বিকাশ সহজ নহয়। মই দুই এটা ওলাব। গতিকে গ্ৰন্থ অধ্যয়নটো বা আমাৰ ছপা মাধ্যমৰ যিটো অধ্যয়ন, এইটো খুবেই প্ৰয়োজন, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে। তেতিয়া তেওঁলোকৰ যিটো স্পৃহা বা তেওঁলোকৰ যিটো কল্পনা শক্তি বা চিন্তাৰ যিটো চিন্তাৰ উদ্ৰেক হ'ব। যদি অনবৰতে ডিজিটেল মাধ্যমত এইবিলাক পাই থাকে, তেওঁলোকৰ চিন্তাৰ উদ্ৰেক নহওঁতে আৰু চিন্তাৰ বিস্তৃতি নহয়, মানে তেওঁ বেছি প্লেনিং কৰিব নোৱাৰে। আৰু প্লেনিং কৰিবলৈ গ'লে আমি অধ্যয়ন কৰিব লাগিব। এখন কিতাপত যখন উপন্যাস কৰিম, উপন্যাসখন পঢ়াৰ লগে লগে তাৰ যিটো ছবি, এটা দৃশ্যপট এটা অংকন কৰে, উপন্যাসত এটা দৃশ্যপট অংকন কৰে, সেই দৃশ্যপটত কেনে সকলোৰে মগজুত বেলেগ বেলেগ চিন্তা হ'ব। যি মোৰ গাঁওখন এনেকুৱা, এই গাঁওখনৰ কথাটো লিখিছে, গাঁওখন এনেকুৱা নেকি, ইয়াত এটা নদী কল্পনা কৰি ল'ব, এই যিটো চিন্তা, এতিয়া মগজুৰ এক্সাৰচাইজ হয়। এইটো মানে গৱেষণা হয়, এইটো মই কোৱা কথা নহয়। গতিকে ইয়াত মানুহে আজি যিটো পৰ্যায়ত আছে, এই পৰ্যায়ৰ পৰা মানুহে এটা সময়ত মানে পৰিত্ৰাণ বিচাৰিব যে আমাক এইটো নালাগে। এই ক'ভিড পিৰিয়ডত বহুতখিনি প্ৰমাণ আছে, মানুহখিনি আৰু আগৰ মানে কিছুমান মানে আমাৰ ঘূৰি গৈছো বহুতখিনি। এনেকুৱা আমাৰ ছাত্ৰ ছাত্ৰী যদি আমি এইখিনি কৰিব নোৱাৰো আৰু কৰিব পাৰিলে খুবেই ভাল, এটা ভাল মানে পৰিস্থিতি হ'ব। কিন্তু যদি অকল ডিজিটেলত লাগি থাকে, ছাত্ৰ ছাত্ৰীৰ বিশেষ বিকাশ নহয়। আমি যদিও বাতৰি কাকতৰ প্ৰভাৱটো কমিছে, আমি বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় কিন্তু তাৰ পদক্ষেপ হাতত লৈ আছো। ষ্টুডেণ্ট খিনিয়ে যাতে বাতৰি পঢ়ে বা সমাজৰ বিষয়ে জানে বা দেশৰ বিষয়ে জানে, তাৰ কাৰণে আমাৰ ৰাতিপুৱা যেতিয়া প্ৰেয়াৰ হয়, সেই প্ৰেয়াৰৰ সময়ত আমি এজন ষ্টুডেণ্ট মাতি আনি পেলাই হেডলাইন খিনি পঢ়িব দিম সিহঁতক। তাৰপিছত আৰু খেলৰ বাতৰি পঢ়িব দিম। এই দুইটা কাম আমি কৰি আছো যাতে সিহঁতে এট্ৰাক্টিভ হয়। এই বিষয়ে কথা পাতি মই খেলৰ বিষয়ে কথা পাতিম, যিহেতু মই খেলৰ লগত জড়িত এজন ব্যক্তি। ইয়াৰ মাজতে মই আমাৰ প্ৰধান শিক্ষক মহোদয় চিত্তৰঞ্জন শৰ্মা ছাৰক সুধিব বিচাৰিম, বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগত আমাৰ যিবিলাক শিশু ল'ৰা ছোৱালী আছে, নিচাজাতীয় পদাৰ্থ, মাদক দ্ৰব্যই খুব ক্ষতিগ্ৰস্ত কৰিছে। আমি আমাৰ ল'ৰা ছোৱালীখিনিক ইয়াৰ পৰা কেনেদৰে বিৰত ৰাখিব পাৰিম, আপুনি কি ক'ব বিচাৰে? প্ৰথম কথা, যিটো মাদক দ্ৰব্য বা যিটো ৰাগিয়াল দ্ৰব্য, এইটোৱে গোটেই সমাজখন মানে এটা বেয়া দিশলৈ লৈ গৈছে। এইটো হয়, মানে একদম সমাজখনেই প্ৰভাৱিত কৰিছে। যিটো ফল হয়তো ছাত্ৰ ছাত্ৰীসকল বা ঘৰুৱাভাৱে অভিভাৱকসকলেও হৈছে। ইয়াৰ প্ৰধান মানে নোহোৱা কৰাৰ যি ব্যৱস্থা চৰকাৰীভাৱে লোৱাৰ উপৰিও আমি যদি নিজে সচেতন, নিজে যদি দায়বদ্ধ হওঁ, ল'ৰা ছোৱালীকো আমি নিজে শিকাব লাগিব। মই পৰিয়ালৰ বা অভিভাৱকসকলে যদি তেওঁলোকৰ ল'ৰা ছোৱালীখিনি শুদ্ধ পথত নিব পাৰে, তেতিয়াহ'লে নিশ্চয় এই দিশৰ পৰা, অৰ্থাৎ এই যিটো ৰাগিয়াল দ্ৰব্য বা এই যিটো বেয়া বস্তু, এইটোৰ পৰা নিশ্চয় আঁতৰত ৰাখিব। ইয়াৰ লগতে সংগতি ৰাখিব কথাখিনি ক'ব বিচাৰিছোঁ, খেলৰ বিষয়ে অকণমান আগতে আপুনি ভাল কথা এটা কৈছিলে। আমি এই যে খেল, শিক্ষাৰ্থীৰ জীৱনত খেলৰ গুৰুত্ব কেনেকুৱা হ'ব লাগে আৰু কিয় হ'ব লাগে? খেলটো
হৈছে এণ্টাৰটেইনমেণ্ট, মনোৰঞ্জন। মনোৰঞ্জনৰ লগতে শৰীৰ চৰ্চাও জড়িত হৈ থাকে। যে খেল এনেকুৱা হ'ব নালাগে ঘৰত বহি পেলাই ভিডিঅ' গেম খেলা বা মোবাইলত গেম খেলা, তেনেকুৱা নহয়। সেইটো কথা কোৱা নাই। অকলভাৱে কৰিব লাগে। আপোনাৰ এখন বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালে এখন গ্ৰাউণ্ড আছে, যিখন গাঁৱত এটা সময়ত মই হকী খেলিছিলো। আমি হকী খেলাৰ কাৰণে শ্বিলঙৰ পৰা আমাৰ কোচ আহিছিলে, ইয়াত আমি হকী খেলিছিলো। তেতিয়া মোৰ বয়স সম্ভৱতঃ আছিলে খুব বেছি 14, 13 মোৰ অকমান মনত আছে। 14-13 ইয়াৰ্ছত মই ইয়াত মোৰ ঘৰ ইয়াৰ পৰা মোটামুটি 4 কিলোমিটাৰ দূৰ, তাৰ পৰা মই চাইকেল মাৰি ইয়াত আহি হকী খেলিছিলো। গতিকে শিক্ষাৰ্থীৰ জীৱনত খেলৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলি মই ভাবো। নিশ্চয় নিশ্চয়। শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ কৰিবলৈ হলে খেলটো লাগবই। আমাৰ খেলৰ শাৰীৰিক যদি শাৰীৰিক হওক, মানসিক হওক আৰু বৌদ্ধিক বিকাশ, খেলাৰ মাধ্যমেদি বেছিকে হয়। গতিকে শাৰীৰিক চৰ্চা লাগিব। আৰু খেলৰ বিষয়ে আমাৰ কৌশল আছে। খেলটো হৈছে অত্যন্ত দৰকাৰী। সেইকাৰণে আৰু শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ কাৰণে খেলটো অতিকৈ প্ৰয়োজন। বিশেষকৈ ষ্টুডেণ্ট লাইফত শৰীৰ এটা সুস্থ হৈ থাকিলে তেওঁৰ সুস্থ মনটো থাকে, আৰু মন সুস্থ হলে তেওঁৰ শৰীৰ সুস্থ, দুইটা কিন্তু মানে জড়িত। গতিকে দুইটা জড়িত। গতিকে মন সুস্থ হলে, শৰীৰ সুস্থ হলে তেওঁৰ মগজু তেওঁ পঢ়াৰ ইচ্ছা কৰিব, বিভিন্ন ধৰণৰ পজিটিভ কামত আগবঢ়াৰ কাৰণে তেওঁৰ মন যাব। গতিকে তেওঁ আপলিফ্ট কৰাৰ কাৰণে তেওঁ খেলত জড়িত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু খেলৰ কিছুমান ভাগ আছে, যে দৌৰাটো খুবেই ভাল। ক্ৰিকেট যদিও নতুনকে অহা বস্তু, এই ক্ৰিকেটৰ আগতে আমাৰ এটা নতুন খেল আছে, খেল এটা আছিল ডাংকা বাড্ডা বুলি। আজিকালি ল'ৰা ছোৱালী আপুনি ডাংকা বাড্ডা কথা বুজিব নোৱাৰে। আপুনি আজিকালি সুধিব তিৰংগা ক'ত পায়, আপুনি ইও কৈ দিব ক'ত পায়, কিন্তু ডাংকা বাড্ডা আপুনি নাজানে। যেতিয়া হাৰ্টত তাৰমানে খেলিব, যে কুটু কুটু কৰি পেলাই যেতিয়া দীঘলীয়া হৈ যাব, হাৰ্টৰ হেৰি হৈ যাব, তেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব। মাজতে এটা কথা কওঁ যে আমাৰ এই বিদ্যালয়ৰ ছাত্ৰই কিন্তু খেলা ধূলাৰ মাজতে বহুতে সুনাম কৰিছে। বিভিন্ন পদত তেওঁলোকে সংস্থাপন লাভ কৰিছে অকল খেলা ধূলাৰ মাজতে। পশ্চিম নলবাৰী, এতিয়া নলবাৰী জিলাৰ ভিতৰত আমাৰ বনগাঁওখন পৃথিৱীত চাব অসম কাবাডী সন্থাৰ ফালৰ পৰাই হওক বা ইয়াত বিভিন্ন ধৰণৰ খেল আগতে আছিল। ইয়াত গোটেশ্বৰ ডেকা চলিছিল, বনগাঁও চলিছিল। গতিকে নিশ্চয় এটা খেলাৰ মানসিকতাটো আমাৰ এই বনগাঁও বিশেষকৈ আছে, আৰু ছাত্ৰ ছাত্ৰী আগবাঢ়ি কিহত জড়িত। আৰু এটা কথা কি, যে আমি যিখিনি ষ্টুডেণ্ট একেবাৰে হাই ফাই নহয় আৰু বহুত ব্ৰিলিয়াণ্ট নহয়, সিহঁতৰো কিন্তু এক্সট্ৰা কেলিবাৰিটি কিবা এটা আছে, যে সিহঁতে খেলিব পাৰে। যে পঢ়ি পেলাইহে ডাঙৰ মানুহ হ'ব তেনেকুৱা নহয়। এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে, তেখেতসকলক আমাৰ চৰকাৰে আৰ্থিকভাৱে সাহায্য কৰিছে। গতিকে আমাৰ অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মই ক'ব বিচাৰো, শিক্ষা ব্যৱস্থাৰ লগত জড়িত যিবিলাক ব্যক্তি আছে, যিসকল গুণী জ্ঞানী আছে, তেখেতসকলৰ দায়িত্ব আছে এই শিক্ষা খণ্ডৰ লগে লগে আমাৰ শৰীৰ চৰ্চা, শাৰীৰিক যিটো আমাৰ ক্ষমতা, তাক আমি আগুৱাই নিয়াৰ দায়িত্ব থকা বুলি আমি ভাবো, আৰু এইখিনি আমি কৰিব লাগিব। মানিতা ওচৰলৈ যাব বিচাৰো। এই শিক্ষা ব্যৱস্থা আমি দেখিবলৈ পাইছো, আমাৰ যিহেতু আপুনি সাংবাদিকতাৰ সৈতে জড়িত হৈ আছে, আপুনি ভালদৰে বুজি পায়। আমাৰ চৰকাৰী শিক্ষা খণ্ডৰ পৰা আপুনি আগতে কৈছে আমাৰ স্কুলত আহিছে, কিন্তু প্ৰায়ভাগ অভিভাৱকে ব্যক্তিগত শিক্ষা খণ্ডৰ নিজৰ সন্তানক শিক্ষা দিয়াৰ গুৰুত্ব বেছি বুলি ভাবে। নিশ্চয় ইয়াত কৰবাত নহয় কৰবাত আমাৰ কিবা এটা আছে, কাৰণ আছে, যাৰ কাৰণে আমাৰ অভিভাৱকসকলে, মই এইখিনিও দেখিছো যে আমাৰ শিক্ষকৰ মাজতো বহুত এনেকুৱা শিক্ষক আছে যিসকলে চৰকাৰী মাধ্যমত নিজৰ ল'ৰা ছোৱালীক পঢ়াইছে, কিন্তু চৰকাৰী শিক্ষা খণ্ডত তেখেতে শিক্ষকতা কৰি আছে। অকণমান শিক্ষকতাটোকে কোৱা নাই, সামগ্ৰিকভাৱে আমাৰ অসমীয়া চৰকাৰ চৰকাৰী যি সংস্থা আছে তাৰ কথাটো কৈছে। এইখিনি কথাটো এনেকুৱা যে আজিৰ পৰা কিছু বছৰ আগত, 10-12 বছৰ আগত তেনেকুৱা পৰিৱেশ এটা আছিল। চৰকাৰী খণ্ডৰ স্কুলত ক্লাছ নহয়, টিচাৰে গুৰুত্ব নিদিয়ে, মোক পালা মাৰে, এই ধৰণৰ কথা আছে। কিন্তু এতিয়া সম্ভৱ নহয়। এতিয়া আজি আমাৰ এইটো কথা সকলোৱে স্বীকাৰ কৰিব লাগিব যে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী যিজন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়াৰ পৰা কিন্তু এটা পৰিৱেশ পৰিৱৰ্তন এটা হৈছে। শিক্ষকৰ যিটো মৰ্যাদা সেইটো ঘূৰাই আনিছে,
আৰু চৰকাৰী খণ্ডৰ যিবিলাক স্কুল এনেকুৱাকে তেওঁ মানে গঢ় দিছে, তেওঁ নেতৃত্ব বুলি ক'ব লাগিব। তাৰপিছত এতিয়া কিন্তু বহুত গাৰ্জেনে নাভাবে যে মই চৰকাৰী খণ্ডৰ স্কুলত পঢ়াম বা প্ৰাইভেটত পঢ়াম, বেলেগ বুলি নাভাবে। একেই মোটামুটি কোৰ্চৰো কথাখিনি একেই। আৰু আমিতো ইয়াত আজি শেহতীয়াভাৱে আমি আপোনাক জনাব বিচাৰিছোঁ যে শেহতীয়াভাৱে আমাৰ স্কুলত বহুত প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী ইয়াত আছে, ইয়াত যোগদান কৰিছে, ইয়াত মানে নামভৰ্তি কৰিছে। নিশ্চয় কিবা এটা পাইছে, তেতিয়াহে আহিছে। তাৰমানে ইয়াত এতিয়া আগতে যি ধৰণে ক্লাছ প্ৰণালী আছিল এইটো সলনি হৈছে। যিটো অভিযোগ আছিল যে ক্লাছ নহয়, মানে সোনকালে ছুটি দিয়ে বা টিচাৰে হেৰি নকৰে, এনেকুৱা এই ধৰণৰ গুৰুত্বটো, সেই অভিযোগটো এতিয়া নাই। এতিয়া বহুতখিনি উন্নতি হৈছে চৰকাৰী খণ্ডৰ স্কুলত। আৰু দেখিব এতিয়া এনেও ল'ৰা ছোৱালীৰ সংখ্যা কম, সেইকাৰণে কিছুমান স্কুলৰ ল'ৰা ছোৱালী কমিছে। কিন্তু তাৰ কাৰণে কিন্তু পৰিৱেশটোক আপুনি ধৰি দিব লাগে, পৰিৱেশ আছে এতিয়া চৰকাৰী খণ্ডৰ স্কুলত যেনেকুৱা পৰিৱেশ, বহুত প্ৰাইভেট স্কুলতো কিছুমান সেই পৰিৱেশটো নাই। বহুত বহুত ধন্যবাদ আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে ইমান ব্যস্ততাৰ মাজতো ক্লাছ চলি থকাৰ পিছতো মোৰ লগত এই শিক্ষাক লৈ পেলাই যিখিনি আলোচনা কৰিলে, মোৰ বোধেৰে আমাৰ অভিভাৱকসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। নমস্কাৰ। ধন্যবাদ।